Hey, 100% টেনশন নাই 100% পনেরোটা পাবো রে কোথায় নাই রে মানে আর কি লাভ নাই বেলেগ কথা কৈ লাভ নাই এনটিএ সরকার শিখি আছে দেই আর কি দেই হয় কেৱল আজিয়ে নহয় তেখেতৰ টিকেট ঘোষণা হোৱা দিনৰ পৰাই আমি অৰে নিশাই বাইদেউৰ হৈ বিভিন্ন জেগাত ৩ নং কোকৰাঝাৰ বিধানসভা সমষ্টিৰ বিভিন্ন জেগাত গাঁৱে ভূঞে গৈ আমি বাইদেউৰ হৈ প্ৰচাৰ কৰি আছো দিনে ৰাতি একেবাৰে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আমি অৰে নিশাই ৰাইজৰ মাজত আহি ৰাইজক মানে নিৰ্বাচনৰ সজাগতাৰ কাৰণে আমি অপাৰ চেষ্টা কৰি আছো ৰাইজৰ মতামত মই যিহেতু ৰাইজৰ লগত কথা বতৰা কৰিছো ডাইৰেক্ট তেওঁলোকৰ লগত কণ্টেক্টত আছো ৰাইজৰ একেবাৰে 100% তেওঁলোকে এইবাৰ পৰিৱৰ্তন বিচাৰিছে আৰু নতুন চেহেৰা যিহেতু আমাৰ মাননীয় শ্ৰী শিউলি মহিলাৰী বাইদেউ একেবাৰে নতুন চেহেৰা আৰু তেখেতে যিটো প্ৰতিশ্ৰুতি দিছে ৰাইজ একেবাৰে সন্তুষ্ট আৰু কোকৰাঝাৰ বিগত 5 বছৰে তেওঁলোকে দেখিলে কোকৰাঝাৰ ৰাইজে দেখিলে বিগত 5 বছৰত তেনেকুৱা তেওঁলোকে ভবাৰ দৰে উন্নতি নাই হোৱা এতিয়াও কোকৰাঝাৰত বহু সমস্যাৰ জৰ্জৰিত কোকৰাঝাৰবাসী ৰাইজ গতিকে তেওঁলোকে এইবাৰ এটা নতুন চেহেৰা বিচাৰিছে নতুন প্ৰতিশ্ৰুতি নতুন সপোন নতুন উদ্যম লৈ তেওঁলোক আগবাঢ়িছে আৰু মই আজিলৈ টিকেট ঘোষণা হোৱাৰ দিনাৰ আগৰ পৰাও কৈছো বা তাৰ পিছৰ পৰা আজিলৈ যিমানখিনি মই ঘূৰিলো ৰাইজৰ মাজত বিভিন্ন গাঁৱে ভূঞে ঘূৰিছো সকলোৰে মুখত নাঙল আৰু শিউলি বাইদেউৰ কথা ইফালে ছাত্ৰ নেতাৰ কেণ্ডিডেট ইউপিপিএলৰ আৰু ইফালে বৰ্তমান চিফ আগ্ৰামা মহিলাৰ পত্নী কেনেকুৱা হ'ব যুঁজটো ইয়াত যুঁজ হ'বলৈ কথাই নাই মই ইয়াতো আজি পূব ডবৰা গাঁৱত আহি দেখিলো ইয়াত যুঁজৰ কোনো কথাই নাই অলৰেডি বাইদেউ জিকা বুলি আমি ধৰিছো অলৰেডি আমাৰ বাইদেউ জিকিছে কেৱল মাত্ৰ 4 মে'ৰ লৈ অপেক্ষা 4 মে'ত যিহেতু ফলাফল ঘোষণা হ'ব ইয়াত মই কোনো প্ৰতিদ্বন্দ্বিতা পোৱা নাই কাৰণ মই অলপ আগতে কৈ থৈছো যে বিগত 5 বছৰত যিটো পৰিৱৰ্তন পাম বুলি ৰাইজে আশা কৰিছিলে যিটো আবুহা মাৰিছিলে ইউপিএল দলে পিটিচি কোকৰাঝাৰ বনাই দিম বুলি এটা সপোন দেখুৱাইছিলে সেলফ হেল্প গ্ৰুপক ৭৫,০০০ টকা কৰি দিম বুলি প্ৰতিশ্ৰুতি দিছিলে সকলো লাষ্টত গৈ 0 হৈ গ'ল গতিকে ৰাইজে প্ৰতিটো ঘৰৰ মানুহে এতিয়া বিশেষকৈ আমাৰ কোকৰাঝাৰৰ কথা কৈছো ৩ নং কোকৰাঝাৰ বিধানসভা সমষ্টিৰ প্ৰতিটো ৰাইজে প্ৰতিটো ভোটাৰ ৰাইজে কেৱল মাত্ৰ শিউলি মহিলাৰী বাইদেউৰ জিকাটো বিচাৰিছে জিকাটো কামনা কৰিছো আৰু আমিও অহা 9 এপ্ৰিল যেহেতু নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে সকলোৱে যাতে মই আহ্বান জনাইছো আপোনালোকৰ মিডিয়াৰ যোগেৰে যাতে সমূহ ৰাইজে যাতে 9 তাৰিখে নিৰ্বাচনত আমাৰ নাঙলৰ চিনত ভোট দি জয়যুক্ত কৰক 100% মিনিষ্টাৰ 100% পাব কাৰণ 15টা যেটো সমষ্টিৰ পৰা একমাত্ৰ মহিলা তেওঁ আমাৰ কেণ্ডিডেট দ্বিতীয়তে কথা হ'ল আমি সকলো আশাবাদী যে এই 126টা যেটো সমষ্টি 126টা সমষ্টিৰ ভিতৰত আটাইতকৈ সৰ্বাধিক ভোট পাই আমাৰ শিউলি বাইদেউ ডাঙৰণী জয়যুক্ত হ'ব আমি সকলো আশাবাদী আৰু যেহেতু এনে ধৰণে এক অভিলেখ সৃষ্টি কৰিবলৈ গৈ আছে 100% মিনিষ্টাৰ কেবিনেট মিনিষ্টাৰ গ্যাৰান্টিড আৰু যেহেতু কেবিনেট মিনিষ্টাৰ হ'ব গৈ আছে মই ভাবো বা আমি সকলো 3 নং কোকৰাঝাৰবাসী ৰাইজ আশাবাদী যে এইবাৰ কিন্তু কোকৰাঝাৰৰ যেটো ফেজ একেবাৰে পৰিৱৰ্তন হ'ব চৌদিশে কেৱল ডেভেলপমেণ্ট কাৰণ বাইদেউ ইতিমধ্যে কৈ আহিছে যে বহুত কৰিবলগীয়া কাম আছে বহুত কৰিবলগীয়া আৰু মহিলাসকল আপোনালোকে জানে যে মহিলাৰ বহু সপোন থাকে তেনেকে ঘৰখন সজাই পৰাই ধুনীয়া কৰি দিয়ে তেনেকে 3 নং কোকৰাঝাৰ সমষ্টিটো এইবাৰ বাইদেউ জিকি অহাৰ পিছত আগন্তুক 5 বছৰ মই আকৌ এনেকে 5 বছৰ পিছত আপোনালোকক এনেকে বাইট দিম তেতিয়া চাব কিমানখিনি উন্নতি হৈছে আজি আমি আহোঁতে ডবৰা গাঁৱে ৰাস্তাটো দেখি বৰ জৰাজীৰ্ণ অৱস্থায় ৰাস্তাটো গোটেই হিল আহিবলৈ বহুত কষ্ট ৰাস্তা ঘাটৰ কাম আছে বিভিন্ন ধৰণৰ আঁচনি আছে আমাৰ স্কুল কলেজৰ কথা আছে
বিশেষকে নিবনুৱা যিবোৰ ল'ৰা ছোৱালী সিহঁতৰ কথা আছে, বহু কাম কৰিবলগীয়া আছে, বহুত কাম, যিহেতু এই বিগত 5 বছৰত নাই হোৱা, এই 5 বছৰত বহুত কাম কৰিবলগীয়া আছে। আৰু মই ভাবো শ্ৰীমতী আমাৰ শিউলি বাইদেউৰ যোগেৰে এই নতুন যুগৰ নতুন যুগৰ এক সূচনা হ'ব। লাষ্টত হাগ্ৰামা মহিলাৰীৰ ভইচ দিয়ে কি আহ্বান জনাব ৰাইজক? মই এই প্ৰচাৰত গৈ মোৰ একেবাৰে গল বহি গৈছে। ঠাণ্ডা বৰষুণ, আপোনালোকে জানেও কালি ৰাতি বহুত ডাঙৰ বৰষুণ দিছে, মাত ভাঙিছে, তথাপিও ছাৰৰ ভাষা ভইচত, যিহেতু ছাৰৰ ভইচ মই দি আহি আপোনালোকৰ মাজত এনেকৈ আহিব পাৰিছোঁ। মিডিয়াৰ যথেষ্ট মৰম, যথেষ্ট অৱদান আছে মোৰ এই হেৰিত। গতিকে মই যিহেতু মোৰ সতীৰ্থ আমাৰ সংবাদকৰ্মীয়ে মোক অনুৰোধ জনালে, মই এটাই কথা ক'ম, ছাৰৰ মই ইমান ভইচ ভাল নাই, তথাপিও 100% টেনশ্যন নাই, 100% 15টা পাব দেই, কথাই নাই দেই, ইমানে আৰু কি, লাভ নাই, বেলেগ কথা কৈ লাভ নাই। NTA চৰকাৰ শিকি আছে দেই, আৰু কি দেই।